তো নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ ইউটিউব চেনেল দা অসীম। তো গাইজ আজি এটা ওলাই আহিছোঁ ৰ'ব। ক'ত যাবা? উল্টাকে কেমেৰাটো ঘূৰাই দিছা কিনকে চাম মই এতিয়া। ক'ত যাবা মানে এটা সামগ্ৰী আনিব লগা আছে। সামগ্ৰী মানে বেলেগ নহয়, কিবা এটা আনিব লগা আছে ভিডিঅ'ৰ কাৰণে। বলক গাইজ, ক'ত যাবা পিছে? ক'ত যাবা মানে আমাৰ আজি কি বুলি কয় গন্তব্যস্থান নাই স্থান। চিধাই যাম, পশ্চিমে যাই থাকিম, জোকালৈকে যাব তেল শেষ নহ'লে যাই থাকিম গাইজ। তেল নাই অলৰেডি চাবি নেকি? শেষে হৈছে অলৰেডি। সেই কৈছি গাইছ সেই কৈছি বোলে এই নাছে গো চাইডাল কাটা আছে আৰু সেই কৈছি এখানত সেইখিনিয়ে শেষ বুলি কয় আৰু শেষ হ'ব লগা ৰাস্তাত লাগাল পাই আছো। ৰ'দ দেখছি না ই মোক চচমাযোৰ নেদা আহিছে আগত থৈ দিছি এতিয়া। কিয় দিম মই আনা নাযাওঁ ইমান নালাগে এটা পেংগে গাড়ী চকুত ৰ'দ পচি হয় এই ৰ'দত চকচৰ কিনিম যাওঁ আহাতে পিন্ধিম আহাতে বোলে সিও পিন্ধিব ময়ো পিন্ধিব লাগিব নহয় আহাতে যদি আনবা হয় তো গাড়ী ই হেলমেটটো পিন্ধছি এইতলা লাগব পৰা নাই ৰে এইতলা ৰাইডাৰ কিনকে হ'বা তাকেতো হা এখন হেঁচে দি পাৰা নাই দুখন দি বাৰু এনে তাকে কৈ থাকিলে নহয় ৰাইড যাওঁ মই ধুনীয়া ক'লো হা মোৰ বাইকে নাই আকৌ গাইজ বাইক গাইজ পশ্চিমে যাই আছিলোঁ বঢ়িয়া কৰি ইয়াতে সোমাই দিছিল বিশালত আহে বোলে 1 টাকাও আনা নাই গাইজ কি লৈ চাম এইটো খুলিম ৰ'বা এইটো খুলি থ'ব লাগে চুলিকেইটা মিছামিছি বেয়া হ'লে চচমাযোৰ লোৱা নহ'লে আৰু গায়ব দিব দেখাবা চশমা বুলি কয় না হা এই যে চশমা বুলি কয় না কি বুলি কওঁতে সেইটো এই পিন্ধা গাইছ একো নিকিন লাগব কি মিছামিছি এচি সোমাইছি মানে গৰম মাহত তাৰে পৰা ওলাই আহিছোঁ কেনে লাগছি নিজৰ গম পা না হা এনে গৰম ধৰছি গাইছ বলক গাইছ জুইপে থকা আনিছোঁ পাগলা আহিছোঁ গাইছ বলক গাইছ পশ্চিমে যাম বুলি আহিছোঁ আহি কিনে চচমাৰ দোকানত সোমাই কিবা চচমা লৈছি কি চচমা লৈছে দেখ এই পিন্ধি কেনে দেখাম বলক গাইছ মোৰ ক'ত মোক লৈ যা এইটো বেলেগ গাইছ ৰাস্তাত যাই কিনে দেখাই আছোঁ অলপ কেনে লাগছে কমেণ্ট কৰিব অলপ গাইছ চশমা মাৰি লৈছি নাচাই কিয় আৰু গাইছ গাঁও ৰাস্তাইদি সোমাই দিছি দেখছি নাই অলপ লংকাত হৈ যাম মানে চৰ্টকাট হৈ যায় আমি লংকাত হৈ যাম তেল বেছি হৈছে তো তেল বেছি কৈ আছোঁ আচোন আগত দেখাব নালাগে আৰ্মি তাত হা কৈ আছোঁ আগত এই গাইছে ভিউটো চাওক একবাৰ মজা লাগে গাইছ গাইছ আহি কিনে ৰখছোঁ ৰ'ব তই ঘৰতো ষ্টাইল চুলিৰ এতেও ষ্টাইল হা এই গাইছ ভিউটো চাওক একবাৰ মজা লাগে কি কৰিব আছা টেংকিটো মোটা হৈছে না কি চাই আছোঁ কিয়া ইমান তেল খাই খানে কিমান আছে আমাৰ ঘৰৰ পৰা বাচ্চা লৈ এডাল কাটা খাইছে এডাল কাটা হৈ গৈছে ক'ত মই চুচিয়াইয়ে দিয়া নাই এই গাইছ ফুল টেংকি আছে না নাই দিয়ক গাইছ এডাল কাটা ঘৰৰ পৰা একেলগে সেই খালাক এডাল কাটা চেছ মজা লগা 10 কিলোমিটাৰ না 15 কিলোমিটাৰ চচমাযোৰ ভাল লগা আছিল 15 কিলোমিটাৰ চচমাযোৰ ভাল লগা আছিল ভাল লগা ইমান কথা কি দেখে আছা মোক ভাল লাগে তো গাইছ আপোনালোকৰ লগত এটা কথা আছে সেইকাৰণে ৰখলো কি কথা মানে আমাৰ নীৰৱতা আহিছে নীৰৱতা আহিছে তাৰে কাৰণে একবাৰ কৈ দিওঁ বোলো অতি সোনকালে আহিছে আপোনালোকে মৰমটো দিব মানে এখন অলপ শ্বৰ্ট ফিল্ম টাইপৰ কৰিম বুলি ভাবিছোঁ মোটামুটি 10 মিনিটমান হ'ব 10-15 মিনিট মানে ইমান দীঘলা কৰিব গ'লে বহুত দিন লাগিছে আপোনালোকে জানেই তো আহিছে অতি সোনকালে আহিছে নীৰৱতা কাম চলি আছে নীৰৱতাৰ ওপৰত তো গাইছ অলপ বেলেগ ষ্টৰিটো বেলেগ মানে ষ্টৰিটো বেলেগ আপোনালোকে চালি গম পাব তাৰিখটো এতিয়া নকওঁ কেইনা দিওঁ আৰু ক'ত আহিছে এইটো কৈ দিব আহি আছে সিহঁত আধুনিক কৰা ফিল্ম চেনেলত
আৰু কেতিয়া আহে আমি তাৰিখটো জনাই দিম পোষ্টাৰ মানে ফাৰ্ষ্ট পোষ্টাৰ খান দিছোঁ আৰু এখন দুখন মান আহিব দুখনমান আহিব কিবা এটা আহিব আৰু গম পাব আহিলে গম পাব এডভাৰটাইজ আপোনালোকে পাই থাকব আমি ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক মোৰ আছে অসীম ঠাকুৰীয়া অফিচিয়েল 28 আৰু মোৰ মিষ্টাৰ কৌশিক এই দি দিব দিয়ক ডেছক্ৰিপশ্যনত দি দিম লিংক দুটা আপোনালোকে চাই ল'ব আৰু গাইজ মোৰ জ্বালা ভিডিঅ'টোতো আপোনালোকে ভালেখিনি মৰম দিছে মোৰ চেনেল হিচাপে ইয়াৰ চেনেল হিচাপে ভালেখিনি মৰম দিছে আৰু নাইজা ইটাক লৈ চনাই একবাৰ ভিডিঅ'টো চাই লওক চাই লওক হাল্লা বেছি হৈছে কিবা এটা কম খুজিলে হাল্লাটো বেছি হয় কি কবি তো গাইজ ভিডিঅ'ত দিয়া আছে তলত দিয়া আছে লিংকটো আপোনালোকে একবাৰ চাই লওক যোনী চনাই চাই লওক ভিডিঅ'টো আৰু অলপ শ্বেয়াৰ কৰি দিয়ক গাইজ আৰু যদি কৰিব কমেণ্ট কৰিব কোনটো বাট বেছি ভাল লাগছে সেইটো কৈ দিব আপোনালোকৰ কমেণ্ট এটাই আমাক বহুত এটা হেৰি দিয়ে বহুত এটা উৎসাহ জগায় সেইকাৰণে দুটামান ফটো উঠোৱা এটা ভিউজে আমাক বহুতখিনি উৎসাহ জগায় সেইকাৰণে আপোনালোকে চাওক ভিডিঅ'টো আৰু যদি ছেকেণ্ড পাৰ্ট লাগে আনি দিম আমি দি থাকে আৰু বোলে আৰু গমটো পাইছে কমেডি ভিডিঅ'বিলাক এনে মানে জ্বালা টাইপৰ হওক এনে কমেডি ভিডিঅ'বিলাক আপোনালোকে ইয়াৰ চেনেল পাই থাকিব দাও কিন্তু আৰু ট্ৰেজেডি থকা বা শ্বৰ্ট ফিল্ম দিব আমাৰ আধুনিক ল'ৰা ফিল্মছতে আৰু যদি এইটো ভিডিঅ' যদি ছেকেণ্ড পাৰ্টটো লাগে তেতিয়াহ'লে এটা কমেণ্ট কৰিব না কি এতিয়া দুটামান ফটো উঠো দুটামান মই 5টা উঠিম হিচাপ আছে নাকি 5টাৰ পৰা এটাও নামৰো বেয়া হ'লে মাৰিব লাগিব 10টা 5টাৰ পৰা এটাও নামৰো মই বেয়া হ'লে দুগুণ হ'ব বেয়া হ'লে দুগুণ হ'ব 10টাৰ পৰা ওপৰত নামৰো বেয়া হ'লে আৰু নহয় দুগুণ হৈ যায় 10টা যদি বেয়া হয় 20টা হ'ব দগেছো আগলা আহিছে মই দুটামান উঠি লম ফটো বহুত দিন ফটো দিয়া নাই ইনষ্টাগ্ৰামত কি কৰি আছ ভাল হ'ব এই বেকগ্ৰাউণ্ডটো কিহৰ বেকগ্ৰাউণ্ড ভাল হয় কিয় মানে অলপ লিখি যাব ভাল লাগে লিখি দিব কৈছো একবাৰ কৈ শুনো নাই লাজ লাগে কিন্তু ক'বা হা লাজ লাগে লিখিত এইটো মই কোৱা নাই আকৌ ইয়ে কৈ আছে হয়নে নহয় কি হ'ল লিখিত ক'লে ক'ব পাৰি কিন্তু তাৰ আমাৰ ভাল নালাগে এটা আমাৰ কৈছে ন নাই মোৰ ভাল লাগে আকৌ তই যদি আজি আপাৰ চাইডে যাই বাদ দে কিয় ভুল লাগছি লাগা নাই অলপ মাজে ফাঁচে নেটৱৰ্কটো 5G নেটৱৰ্ক নহয় নেকি 5G বা নাই মানে টাৱাৰটো হোৱা নাই কৈছিলোঁ ৰ আম্বানী দিব বোলে কি আনছি এইটো মাইক নাই মাইকি ফিলবিলি মাইক লৈ আহিছি কিয় এটা পাৰি আহিছি হা কিয় বা এটা পাৰি আহিছি মাৰিব তোক হা নৰে ৰ'ব মাৰবা ফটো মাৰে হা ফটো মাৰ পোষ্ট দি ৰখি আছো গাইছ ফটো দুটা মাৰি লওঁ ৰ'ব নহ'লে মোক মাৰব যাওঁতে এৰি থৈ যাব মাৰিম দেই ফটো মাৰ দিয়ক ফটো উঠি লওক ফটো এইবাৰ ফটোটো ভালকৈ মাৰিবি দেই যাতে ইনষ্টাগ্ৰামত 10,000 মান লাইকে কিয় এনে ফলোৱাৰ্ছ কেইখিনি আছে তোৰ ফলোৱাৰ্ছটো কি আছে আৰু ফলোৱাৰ্ছ আছে মোৰ 2K ফলোৱাৰ্ছত 10K সেই কি বুলি কয় 10,000 সেই লাগে তোক লাইক লাগে ভিউজ লাগে নমস্কাৰ মোক নালকে দে 10,000 ভিউজ নহয় লাইক 10,000 লাইক লাগে দিবি এই গাইছ ই আধা পাগলা গুড়া কামৰিছি নাই এতে দেখাত নাই কিন্তু পাগলা নাই তোক এইতে টিউট কামৰিছিল এই ফটো মাৰ তোৰ আটা পাৰি আছা চাইবা দিয়া ঘূৰ কিয় চাবি এখন চাবি নালকে তো ৰিমোট কন্ট্ৰোল চাবি এই স্টাৰ্ট নাই বুৰবক তাত তো গাইছ ফটো চটো উঠি কেনে সেইটো ৰাস্তাত আহি পালো আমি বেলেগ আৰু এৰিয়া আমাৰ এৰিয়া আহি পাইছোঁ এতিয়া গুণ্ডা নাই মোৰ এৰিয়া আহি পাইছোঁ এতিয়া কিবা ক'বা নেকি গাইছ মাল্লাকে हम डरते नहीं है क्या करते क्या कौन होते बात दी শুনে গেল ভাই হাও তো ভিডিও কৰি আছা তাত পেগলা প্ৰাইভেট মুহূৰ্ত গিলা শ্বেয়াৰ কৰিব লাগতে এই ছাগালো খেদে নাই মই ধৰিছিলোঁ নাহে মোক ভগৰে কিবা গুণ্ডা দেখাইছে নেকি মোৰ কাৰণে বেয়া দেখা হৈছে নেকি তই মোৰ কাৰণে বেয়া দেখা হৈছে নেকি বেয়া দেখা হৈছে তো এই গাইছ তো আজি ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম কিবা ক'বা মানে আহি আছে আমাৰ নীৰৱতা তো অতি সোনকালে আহি আছে গম পাব আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি থ'ব ইয়াকো কৰি থ'ব ময়ো কৰি থ'ব দিয়ক গাইছ
দিয়ক বাই বাই আৰু জালাটো ভাল পাইছি যদি আৰু একবাৰ চাব যদি চা নাই আৰু একবাৰ চাবই মুঠতে আৰু একবাৰ চাবয়ে আৰু যদি সেকেন্ড পাৰ্ট লাগে কমেন্টটো কৰবা লাগে আৰু কমেণ্টটো কৰি দিয়ক তলত কমেন্টটো কৰি দিয়ক আৰু কমেণ্ট ছেকশ্যন অ দিয়ক দিয়ক বাই guys, লগ bye bye. পাইছোঁ।